ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, ৰাজ্য চৰকাৰৰ নতুন আঁচনি, মীন পালনেৰে স্বাৱলম্বী এজন যুৱক। লখিমপুৰ জিলাৰ বাঙালমৰা পঞ্চায়তৰ এজন যুৱকে দেখুৱাইছে আদৰ্শ। চাওঁ আহক আমাৰ এক প্ৰতিবেদন। স্থাপন হ'বৰ বাবে বিভিন্ন প্ৰক্ৰিয়াৰে আমি মাছৰ উৎপাদন কৰিব পাৰিম। ইয়াত দিয়া হৈছে আমি পানী টেংকি এনেকুৱা বনাই লৈ মাছ এটা টেংকিত কিমানকৈ দিয়া হৈছে মাছ? 20,000 মাছ দিয়া হৈছে। কি মাছ দিছে? কাৱৈ মাছ দিয়া হৈছে। কিন্তু অকল লোকেল মাছ ন, লোকেল কাৱৈ মাছ। গতিকে এনেধৰণে মাছ পুহি মীন পালন কৰি এজন লোক স্বাৱলম্বী হ'ব পাৰে। যিহেতুকে এটা টেংকি যদি 20,000 মাছ আছে, তেনেহ'লে আমাৰ ইয়াত 4টা টেংকি আছে, 80,000 মাছ। যদি ডাঙৰ প্ৰায় ডাঙৰ কিমান হ'ব ইয়াত এনে ছমাহত? 3 মাহ 10 দিন। 3 মাহ 10 দিনত মাছখিনি পূৰঠ হ'ব। 200 গ্ৰাম 250 গ্ৰাম হ'ব। গতিকে যদি আমি সেইটো কেজি হিচাপতে 300কেও বেচে বা 200য়ে বেচে, তথাপিও এজন ব্যক্তি স্বাৱলম্বী হ'ব পাৰে। এয়া দিয়ক চব, এয়া দানাও দিয়া হৈছে, খাইছে। এতিয়ালৈকে কেইমাহ হ'ল আপোনাৰ? 2 মাহ হোৱা নাই। 2 মাহ হোৱা নাই আৰু এমাহততো প্ৰায় সম্পূৰ্ণ হৈ পৰিব। এতিয়া চব অক্সিজেন কেনেধৰণে দিয়া হৈছে, অক্সিজেন দি মাছখিনিক জীয়াই ৰখা হৈছে। আৰু এই মাছখিনিক সম্পূৰ্ণ বিধিসন্মতভাৱে তেওঁলোকক দৰৱ পানীৰ পৰা ধৰি খাদ্য ব্যৱস্থা কৰা হৈছে। এয়া মাছখিনি মাজে মাজে জাপ মাৰে আৰু এয়া অক্সিজেন দিয়া হৈছে। এইটো অকল কাৱৈ। এনেধৰণেও আমাৰ যুৱকসকল বা নিবনুৱা যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব পাৰে। এই ক্ষেত্ৰত চৰকাৰেও কিবা প্ৰচেষ্টা লৈছে। ব্যুৰ ৰিপৰ্ট, ৰিভিউ আছাম।